বায়ুমণ্ডলৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা বেৰমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? সো হে গাইজ, আকৌ আহিলোঁ এটা আজি নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'খনত আমি আলোচনা কৰিম কেইটামান সায়েন্সৰ প্ৰশ্ন। সো প্ৰশ্নকেইটা হ'ব আপোনাৰ উদ্ভাৱক আৰু আৱিষ্কাৰসমূহ। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ডিজেল ইঞ্জিনৰ উদ্ভাৱক কোন? বায়ুমণ্ডলৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা বেৰমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? পেট্ৰল চালিত গাড়ী কোনে উদ্ভাৱন কৰিছিল? বেলুনৰ উদ্ভাৱক কোন? উত্তৰ মেৰু কোনে আৱিষ্কাৰ কৰিছিল? সো হে গাইজ, আজিৰ এই সায়েন্সৰ প্ৰশ্নকেইটা আপোনাৰ ওচৰত কেনে লাগিল প্লিজ কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। আৰু আপুনি কিমানকেইটা প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ জানিছিল প্লিজ সেইটো আমাক কমেণ্ট কৰিবলৈ জনাব। আৰু আপোনাৰ মনতো যদি কিবা সায়েন্সৰ প্ৰশ্ন আছে তো প্লিজ আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, কাৰণ আপোনাৰ সেইকেইটা প্ৰশ্ন আমি নেক্সট ভিডিঅ'ত আনিবলৈ চেষ্টা কৰিম। তো আপোনাক এটা ৰিকুৱেষ্ট কৰিম, আপুনিও যদি প্ৰশ্ন জানে তো নিশ্চয় আমাক কমেণ্ট কৰি জনাব। তো আজিৰ কাৰণে এইখিনি, ভাল থাকক, সুস্থ থাকক এণ্ড টেক কেয়াৰ। জয় অসম।